হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ভিডিঅ'। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত দুটা অধ্যায়ৰ পৰা গুৰুত্বপূৰ্ণ অতি চমু প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। অধ্যায় দুটা স্ক্ৰীনত লিখি দিয়া হৈছে। প্ৰথম প্ৰশ্ন, জনবসতি বুলিলে কি বুজা? উত্তৰ, জনবসতি বুলিলে বুজায় যিকোনো আকাৰ আৰু আকৃতিৰ স্তূপীকৃত গৃহৰ সমষ্টি য'ত মানুহ বসবাস কৰে। বা ক'ব পাৰি যে মানুহে স্থায়ীভাৱে বা দীৰ্ঘদিনৰ বাবে বসবাস কৰা স্থানক জনবসতি বোলে। জনবসতিৰ আকাৰ আৰু প্ৰকাৰ বিভিন্ন হ'ব পাৰে। জনবসতি এখন সৰু গাঁৱৰ পৰা আৰম্ভ কৰি বৃহৎ মহানগৰ পৰ্যন্ত হ'ব পাৰে। বসতিক প্ৰধানতঃ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? বসতিক প্ৰধানতঃ দুটা ভাগত ভাগ কৰিব পাৰি, গ্ৰাম্য বসতি আৰু পৌৰ বসতি। গ্ৰাম্য বসতিত বসতিবোৰ আকাৰত সৰু হয়, ঘৰবোৰ পাতল থাকে আৰু তাত মানুহৰ প্ৰধান জীৱিকা প্ৰাথমিক বৃত্তি, যেনে কৃষিকাজ কৰা, মাছ ধৰা, কাঠ কটা, জীৱ জন্তু পোহপাল দিয়া আদি। পৌৰ বসতিত বসতিবোৰ বৃহৎ আকৃতিৰ হয়, ঘৰবোৰ ঘনকৈ থাকে। তাত থকা মানুহৰ প্ৰধান জীৱিকা হ'ল দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। তলত দিয়া কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয়? উত্তৰ, ভূপাল। ভূপালৰ বাহিৰে বাকীকেইটা নদীৰ পাৰত অৱস্থিত হয়। লোকপিয়ল অনুসৰি তলৰ কোনটো বিকল্প চহৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? উত্তৰ, ৭৫% লোক প্ৰাথমিক বৃত্তিত নিয়োজিত থাকিব লাগিব। এই বিকল্পটো চহৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, বাকীকেইটা প্ৰযোজ্য হয়। তলত উল্লেখ কৰা কোনটো পৰিৱেশত বিৰল বসতি আশা কৰিব নোৱাৰি? উত্তৰ, গংগা উপত্যকাৰ পলসুৱা সমভূমিত। বাকীকেইটা বিকল্পত বিৰল বসতি আশা কৰিব পাৰি। নিম্নলিখিত কোনটো চহৰ গোট আকৃতিৰ অনুক্ৰমৰ ১, ২, ৩ আৰু ৪ অনুক্ৰমত আছে? উত্তৰ, মুম্বাই, কলিকতা, দিল্লী, চেন্নাই। অৰ্থাৎ এই চাৰিটা চহৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে মুম্বাই, তাৰপিছত কলিকতা, তাৰপিছত দিল্লী, তাৰপিছত চেন্নাই। গেৰিছন চহৰ বা সেনাবাহিনীৰ ছাউনিকেন্দ্ৰিক চহৰ বা দুৰ্গ চহৰ বুলিলে কি বুজা? উত্তৰ, সেনাবাহিনীৰ সামৰিক ছাউনিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চহৰবোৰক গেৰিছন চহৰ বোলে। উদাহৰণ হিচাপে ক'ব পাৰি আম্বালা, জলন্ধৰ, পাঠানকোট আদি। নগৰীকৰণ বুলিলে কি বুজা? উত্তৰ, নগৰৰ জনসংখ্যা বৃদ্ধি হোৱাৰ প্ৰক্ৰিয়াকে নগৰীকৰণ বোলে। অৰ্থাৎ নগৰীকৰণ হ'ল কোনো এখন দেশৰ নগৰীয়া জনসংখ্যাৰ অনুপাত বৃদ্ধি। উত্তৰ, নগৰৰ উপকণ্ঠ অঞ্চল বা কাষৰীয়া অঞ্চলত জনসংখ্যা বৃদ্ধি হোৱাৰ প্ৰক্ৰিয়াকে উপনগৰীকৰণ বোলে। প্ৰশ্ন, দুটা পৌৰাণিক নগৰৰ উদাহৰণ দিয়া। উত্তৰ, বাৰাণসী, প্ৰয়াগ যাৰ বৰ্তমান নাম এলাহাবাদ, পাটলিপুত্ৰ যাৰ বৰ্তমান নাম পাটনা, মাদুৰাই, পুৰী আদি। দুটা মধ্যযুগীয় চহৰৰ উদাহৰণ দিয়া। মধ্যযুগীয় চহৰৰ উদাহৰণ হ'ল হায়দৰাবাদ, দিল্লী, জয়পুৰ, লক্ষ্ণৌ, আগ্ৰা, নাগপুৰ আদি। দুটা আধুনিক চহৰৰ উদাহৰণ দিয়া। আধুনিক চহৰৰ উদাহৰণ হ'ল চুৰাট, গোৱা, বোম্বাই যাৰ বৰ্তমান নাম মুম্বাই, মাদ্ৰাজ যাৰ বৰ্তমান নাম চেন্নাই, কলকাতা আদি। ভাৰতৰ এটা পৰিকল্পিত চহৰৰ উদাহৰণ দিয়া। এটা পৰিকল্পিত চহৰ হ'ল চণ্ডীগড়। অতি মহানগৰ বুলিলে কি বুজা? ৫ নিযুততকৈ অধিক জনসংখ্যা থকা পৌৰ বসতিক অতি মহানগৰ বোলে। অতি মহানগৰৰ উদাহৰণ হিচাপে ক'ব পাৰি মুম্বাই, কলিকতা আদি। মেট্ৰ'পলিটান মহানগৰ বুলিলে কি বুজা? ১ নিযুতৰ পৰা ৫ নিযুত পৰ্যন্ত জনসংখ্যা থকা পৌৰ বসতিক মেট্ৰ'পলিটান মহানগৰ বোলে। উদাহৰণ হিচাপে ক'ব পাৰি দিল্লী, নাগপুৰ, ভূপাল আদি। দুটা প্ৰশাসনিক নগৰৰ উদাহৰণ দিয়া। প্ৰশাসনিক নগৰৰ উদাহৰণ হ'ল চণ্ডীগড়, নতুন দিল্লী, শ্বিলং, গুৱাহাটী আদি। ভাৰতৰ দুটা ঔদ্যোগিক নগৰৰ উদাহৰণ দিয়া। ঔদ্যোগিক নগৰৰ উদাহৰণ হ'ল মুম্বাই, জামছেদপুৰ, কোয়েম্বাটুৰ, ভিলাই আদি। ভাৰতৰ দুটা সেনাবাহিনীৰ ছাউনিকেন্দ্ৰিক নগৰৰ উদাহৰণ দিয়া। সেনাবাহিনীৰ ছাউনিকেন্দ্ৰিক নগৰৰ উদাহৰণ হ'ল
আম্বেলা, জলন্ধৰ, উধামপুৰ, পাঠানকোট আদি। এক নিযুততকৈ অধিক জনসংখ্যা বসবাস কৰা পৃথিৱীৰ প্ৰথমখন চহৰ কোনটো? উত্তৰ ইংলেণ্ডৰ লণ্ডন চহৰ। অসমৰ দুটা ইতিহাস প্ৰসিদ্ধ নগৰৰ উদাহৰণ দিয়া। ইতিহাস প্ৰসিদ্ধ নগৰ হ'ল তেজপুৰ আৰু শিৱসাগৰ। আলিবাট নদী আৰু খালৰ দুয়োকাষে গঢ়ি উঠা বসতি কোন আকৃতিৰ? উত্তৰ ৰৈখিক আকৃতিৰ। তলৰ কোনবিধ বৃত্তি গ্ৰাম্য বসতিৰ? উত্তৰ গ্ৰাম্য বসতিৰ মানুহৰ বৃত্তি হ'ল প্ৰাথমিক বৃত্তি। তলৰ কোনটো অঞ্চলত আটাইতকৈ পুৰণি নগৰীয়া সভ্যতাৰ নিদৰ্শন পোৱা যায়? উত্তৰ মেচ'পটেমিয়া। মৰুভূমিত গ্ৰাম্য বসতি স্থাপন হ'বলৈ কি কাৰকৰ অভাৱ দেখা যায়? উত্তৰ পানীৰ অভাৱ, উৰ্বৰ মাটিৰ অভাৱ, ঘাঁহনিৰ অভাৱ। 2011 চনৰ পিয়ল অনুসৰি ভাৰতৰ নগৰৰ জনসংখ্যা কিমান? উত্তৰ 31.16%। 1991 চনৰ পিয়ল অনুসৰি ভাৰতৰ পৌৰ বসতিৰ সংজ্ঞা প্ৰদান কৰা। 1991 চনৰ পিয়ল অনুসৰি ভাৰতৰ কোনো এটা বসতিক পৌৰ বসতি হিচাপে গণ্য কৰিবলৈ হ'লে সেই বসতিৰ মুঠ জনসংখ্যা 5,000 বা তাতকৈ অধিক হ'ব লাগিব। সেই বসতিৰ কমেও 75% লোক প্ৰাথমিক বৃত্তিত নিয়োজিত হৈ থাকিব লাগিব। সেই বসতিৰ জনবসতিৰ ঘনত্ব কমেও 400 জন হ'ব লাগিব প্ৰতি বৰ্গ কিলোমিটাৰত। দ্বৈত গাঁও বুলিলে কি বুজা? কোনো প্ৰৱাহমান জলধাৰা বা নদীত দলং নাইবা ফেৰী নাইবা জাহাজ নাইবা যন্ত্ৰচালিত নাও আদিৰ ব্যৱস্থা থাকিলে নদীৰ দুয়োপাৰে বসতি বিস্তাৰ হৈ যি গাঁৱৰ সৃষ্টি হয় তাকে দ্বৈত গাঁও বোলে। ছাত্ৰ ছাত্ৰীসকল, অধ্যায় 2টাত বহুত প্ৰশ্ন উত্তৰ আছে, কিন্তু এইখন ভিডিঅ'ত অতি গুৰুত্বপূৰ্ণবিলাকে উল্লেখ কৰা হৈছে। গতিকে তোমালোকে বহীত লিখিবা আৰু ভালদৰে পঢ়িবা।